অসমীয়া জাতিৰ স্বাভিমান ভোগালী বিহু উৰুকা। সেয়েহে ভোগালীৰে সকলোলৈকে মনবোৰ সমৃদ্ধ কৰক, কঢ়িয়াই আনক জীৱনলৈ আনন্দ আৰু উল্লাস। ভোগালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ সকলোলৈকে। মেজি ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মানে পূৰা চেলফিও দিছে। এয়া আমাৰ ভেলাঘৰ পোৱালি কেইটামানে ইয়াতে আকৌ বেলেগকৈ খাইছে। ভেলাঘৰ যিহেতু ইয়াতে পূৰা গীত মাত কৰিছে আৰু পোৱালি গীত শিকিছে। ইফালে পিঁয়াজ চিয়াজ কটা হৈ গ'লে, এইফালে ভাত চাত বনাই আছে আৰু বৌহঁতে। পোৱালিকেইটা সোনকালে ভোক লাগিব বুলি সোনকালে বনাই দিছে আৰু এয়া ভাত বনাই আছে, ধুনীয়াকৈ বনাই দিছে চব বৌহঁতে। পোৱালিকেইটা যিহেতু সৰু নহয়, মাকহঁতে বনাই দিছে, সিহঁতেনো বনাব নোৱাৰে আৰু নিজে। আৰু চবে ফূৰ্তি কৰিছে একদম তামাম ফূৰ্তি। মনে মনে পায় বক্সটো সৰু যে মাত চাত ওলা নাই ইমান। এইফালে ৰান্ধনি হৈছে আৰু এপাক দুপাক নাচিছে। আকৌ বেলেগকেও খানা খাইছিলোঁ। এয়া গাহৰি মাংস খৰিকা দিছোঁ, খৰিকা দি আছোঁ আৰু খায়ো থকা হৈছে, খৰিকা দি থকাও হৈছে। বহুতখিনি হৈছিলে মানে মাংস, এইখিনি এতিয়া দেখুওৱা হৈছে আপোনালোকক। মাংস খৰিকা দি খাই বহুত মজা লাগে নহয়। মই কিন্তু বহুত ভাল পাওঁ দেই গাহৰি মাংস খৰিকা দি খাই। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুই। এইখিনি এজনৰ ভাগত পৰিছে, মোৰ ভাগত পৰিছে হা। এইখিনি খাই কিনে পিছদিনাখন হজম কৰিব পৰাটোহে। এতিয়া আমাৰ খানা ৰেডি হৈ গ'ল। এয়া বৌৱে ভাত বাঢ়ি আছে আৰু সোনকালে হ'ল আৰু এতিয়া খাম আৰু আমি ভাত খাই উঠিলোঁ। ভাত খাই উঠি বৌ আৰু খুৰীদেউহঁতে পূৰা ফূৰ্তি পিনা খাই ৰাতি উজাগৰে থাকি এতিয়া মেজি জ্বলোৱা ফুৰাবলৈ আহিছোঁ। মেজি জ্বলাই শেষেই হ'ল। আমি ঘৰৰ পৰা আহোঁ মানে দূৰ নহয় বা ঘৰটোৰ ওচৰতে হ'লেও কাম বন কৰি গা পা ধুই আহোঁ মানে এয়া জ্বলাই শেষেই হৈছেগৈ। আৰু এইবিলাক খৰিখিনি জাপি দিছে, যিবিলাক খহি গৈছিলে শেষত যিখিনি আছেগৈ সেইখিনি জাপি দিছে আৰু কোনোবাই ইয়াতে মেজিত মানে মাহ কৰাই দিবলৈ আহিছে। ইয়াতে কোনোবাই ওচৰৰ মানুহে দিয়ে আৰু আমাক কিন্তু ঘৰতে দিয়া হয়। মাহ কৰাই দিছে মেজি জুইত, এয়া ছটিয়াই দিছে। গাঁৱৰ প্ৰায় মানুহে মেজি জুইতে মাহ কৰাই এনেকৈ দিয়ে, সেৱা চেৱা কৰি লয়। আৰু বিহুত মুহূৰ্তত মনটো বহুত ভাল লাগি থাকে, বিহু আহিব আহিব বুলি। বিহুটো গুচি গ'লে বহুত বেয়া লাগে আৰু এবছৰ কাৰণে গ'লগৈ আৰু মেজি জুইত তাপ ল'লোঁ। এয়া আমাৰ ঘৰত জুইত দিবৰ কাৰণে এইখিনি গোটেইখিনি বস্তু ৰেডি কৰি থৈছোঁ। মাহ কৰাই, তিলৰ লাড়ু, মুড়ি লাড়ু, এয়া সান্দহ গুড়ি, মিঠা আলু, কাঠ আলু এনেকৈ দিওঁ। যিখিনি আয়োজন কৰোঁ সেইখিনিয়ে দিওঁ তেনেকৈ। আৰু তিল পিঠা, সেয়া তেলৰ পিঠা আৰু ধূপ চাকি তামোল পাণ এনেকৈ দিওঁ। এয়া আমাৰ গোঁসাই ঘৰ। এয়া গোঁসাই ঘৰত ধূপ চাকি জ্বলালোঁ আৰু প্ৰতিদিনাই আমি এনেকৈ ধূপ চাকি জ্বলাওঁ। আৰু এইফালে দাদাই জুই জ্বলাই মানে ৰেডি হৈছে বস্তু। মাহ কৰাই জুইত দিব আৰু ধূপ চুপ আগতে জ্বলাই লৈছে। এয়া ধূপ জ্বলাই আছে। অগ্নি দেৱতাক পূজা পাঠ কৰিলেহে হ'ব আৰু এয়া দি আছে। এতিয়া জুইত দি সেৱা কৰিছে। মাহ কৰাই দিয়া হৈ গ'ল। এতিয়া আমি চাহ খাব লৈছোঁ। মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নতুন এটা ব্লগত আকৌ লগ পাম সকলোকে। বাই।